চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। আমাক এনে বুদ্ধিহে কামত লাগে, যি বুদ্ধিৰ প্ৰয়োগ ঘটালে চোৰে আমাৰ সম্পত্তি চুৰি কৰি নিব নোৱাৰে। তেনে কেন্দ্ৰ চোৰ যোৱাৰ পিছত যিমানেই বুদ্ধি বা কৌশল প্ৰয়োগ নকৰক সেয়া মূল্যহীন কথা। সেইদৰে বৰষুণৰ সময়ত জাপি নিপিন্ধি বৰষুণত তিতি যোৱাৰ পিছত জাপি লৈও কোনো লাভ নাই। গতিকে সঠিক সময়ত সঠিক বুদ্ধি আৰু সময়ৰ বস্তু সময়ত ব্যৱহাৰ কৰা উচিত। সেয়েহে সময়ত বা আগতীয়াকৈ প্ৰতিবিধান নলৈ সময় যোৱাৰ পিছত সেই বিষয়ে চিন্তা কৰাটো মূল্যহীন কথা। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অনিষ্ট বা ঘটনা ঘটাৰ আগতেই প্ৰয়োজনীয় ব্যৱস্থা কৰা উচিত। থেংক ইউ।